নমস্কাৰ পাঠ কৰিবলৈ লৈছোঁ মোৰ স্বৰচিত কবিতাৰ শিৰোনাম বিশেষ মানুহজন হয় একক মানৱ দৰদী সত্তাৰে সদায় অদ্বিতীয় তেওঁ আওসীৰ যোনটোক সন্মুখত দেখিও আন্ধাৰ হ'ব নোৱাৰে তেওঁ কাৰণ অলেখ জনৰ বাবে তেওঁ পোহৰৰ প্ৰতীকী আৰু নৱ প্ৰভাতৰ প্ৰেৰণা স্বৰূপ তেওঁৰ হাতখন সদায় উৎসৰ্গিত আৰ্ত জনৰ বাবে অসীমিত সুখৰ চিকুণ মনে গণি গণি কাহানিও ভাগৰি নপৰা এটি মানৱদৰদী মন আৰু এটি অসাধাৰণ শিল্পী সত্তাৰ আজি উপজা দিন হে অসম ৰত্ন আপুনি কুশলে থাকক শত জনমলৈ অসীমিত সুৰেৰে আমাৰ হৃদয়ৰ স্পন্দন হৈ তাৰেই কামনাৰে আপোনালৈ উপজা দিনৰ আন্তৰিক ওলগ জনাইছোঁ। নমস্কাৰ।